পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ খবৰ কেনে? মোৰ বহুত ভাল। অঁ দাদা কিবা কৈছিলে নেকি আপুনি? কোৱা। হা দাদা কোৱা। বৰষুণৰ বতৰত মইনা নুঠে মটৰত, আমি আছোঁ এতিয়া ছাতিৰ তলত। বৰষুণ দি আছে, ওলাই আহিছোঁ পথাৰ ফালে। পানী বাঢ়িছে, থাকিবলৈ জেগা নাইকিয়া হৈছে ৰাইজৰ। মাছ উজান উঠিছে। মন্তব্য আগবঢ়োৱা। কি হ'ল হাঁহি? সেই আমি সপোনটো আমি পূৰণ কৰিবলৈ আমি নদীলৈ গৈছোঁ। अरे कहना क्या चाहते हो? পথাৰত পিছে কি কি জীৱ জন্তু আহিছে তাকে আমি দেখিব গৈছোঁ। বহুত দিন পথাৰত যোৱা নাই, চাবলৈও গৈছোঁ। আমি অলপ ফুৰি আহোঁগৈ, বহুত দিন ফুৰা নাই। পথাৰ ফালে যোৱা নাই, ৰাইজৰ থাকিবলৈ জেগা নাইকিয়া হৈছে, বানপানী বাঢ়িছে। ঘৰত কিমান সোমাই থাকিবি। এইফালে আমাৰ ইয়াতো বৰষুণ হৈছে, পাহাৰতো বৰষুণ হৈছে। সেইবাবে এইফালে অৰুণাচলটো যিহেতু আমাৰ এইফালে ছাইডতে লাগি আছে, মানে কাষতে লাগি আছে। ডাঙৰ ডাঙৰ মাছ দিছে হেনো পথাৰত। कैसे कैसे लोग रहते हैं यार यहाँ पर। মাছৰ উজান পৰিছে বোলে, চাব যাওঁ। তাকে গৈ আহোঁ কিনো হৈছে। বহুত দিন পথাৰ ফালেও যোৱা নাই। এই চুডুনুটো অকণমান দেৰি কৰি দিছে, এইটো আহি আছে, ইও যাব লাগে। ইমান দেৰি বৰষুণ দি আছে, বৰষুণ তিতি দুটা তিনিটা একেটা ছাতিতে সোমাই। এইটো ৰাম কালিয়া। ঐ কালিয়া, মোৰ মাকচোন মোৰ মাকচোন মাকচোন নেকি? সেইটো মাস্কখন মোৰখনকে লৈ ল'লে। এয়া বডি বিল্ডাৰ দেখিছে নাই? য়ং বয় সেইটো আগতে গৈ দিয়ক। কি কি কৈছিলি? একো কোৱা নাই। কিবা এটা ক'ব লাগে। বৰষুণ ইমান, বৰষুণৰ বতৰক ক'ব লাগিব। জলদেৱতা কি কম্পালচৰি মানে ইমান বানপানী বাঢ়িছে, ৰাইজৰ অসুবিধা হৈছে ন। পানী বাঢ়িছে, এইবাৰ বেছি বাঢ়িলে এতিয়া। আৰু মানে যোনটো বহাগৰ আগত পানী ফুটিছিলে সেইটোত ইমান পানী হোৱা নাছিলে, এতিয়া কিন্তু বহুত হৈ গৈছে। পথাৰত ভৰ্তি হৈছে। দাইচা, ডাঙৰি নৈ আৰু আমাৰ এই এইফালে আমাৰ পথাৰখন সমান হৈ গ'ল। কাহানিও মানে এইটো দাইচা নৈ, ডাঙৰ নৈ, মানে ডাঙৰ নৈ মানে ব্ৰহ্মপুত্ৰখন, আৰু আমাৰ পথাৰখন কাহানিও সমান নহয়। এইবাৰ কিন্তু হৈ গ'ল, ইমান ডাঙৰ পানী হৈছে। বেয়া লাগে ভিডিঅ'। ইমান বৰষুণটো ভাল নহয়, যিহেতু অলপ জলবায়ু দেৱতাই বৰষুণটো কমাই দিয়ক। ৰাইজৰ যিহেতু ইমান অসুবিধা হৈছে, ঠায়ে ঠায়ে থাকিবলৈ জেগা নাইকিয়া হৈছে। ঘৰৰ পৰা 2 কিলোমিটাৰমান আঁতৰত থকা পথাৰখন পানীৰে সম্পূৰ্ণ উপচি আছে। পথাৰ ইমান ডাঙৰ পানী হৈছে। ক'ৰবাত বান্ধ এটা খুলিলে বুলি কোৱা শুনিছোঁ। সেই বান্ধটোৰ কাৰণে ইমান পানী বাঢ়িছে। পথাৰত মাছৰো উজান উঠিছে। এইয়া নাৱৰীয়াই মাছ মাৰিছে। কেমেৰাটো বেয়া, যিহেতু নেদেখিব নেকি? কৰি আছে পথাৰ, গৰু চৰিবলৈ জেগা নাইকিয়া হৈ গ'ল। আজি নদীয়ে মাতে, মাজুলীয়ে মাতে, উৰি যা মনৰে চৰাই। নাওখন লৈ আহক, অলপ চলাব লাগে। কি হলো তুলি টুকুলা লৈ চিপ টিপ লৈ ধৰ ৰে লাহড়া। নেকি? এনে উঠ যাম কই পাহ চলু ভাই।
তুমি গৈ আহ इधर देखो साटी चाटा दुल्हन नया दुल्हन फिर से जा चुका है ये लोग इपार আমাৰ নাৱৰীয়া নাও চলাই আছে বঠা মাৰি মাৰি বৃহৎ ডাঙৰ পানী হৈ গ'ল আমাৰ কৰদৈ অঞ্চলটো সৌৱা পাৰত মানুহ বাচি মানে থিয় হৈ আছে ৰৈ আছে পাৰ হ'বলৈ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহিটিয়ে দি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই আজিকালি প্ৰায় লুপ্ত হোৱা বস্তু এটা আপোনালোকক দেখাম নিমকৈ ক'ত কেনেকৈ কয় নাজানো মানে আমাৰ ইয়াত নিমকৈ বুলি কয় ইয়াত গছকি দিলে ঢেৰ ওলাব এয়া এইবোৰ এয়া বেলেগত মানে আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে ঠায়ে ঠায়ে এইবাৰ পানী বাঢ়িছে সেইকাৰণে ইয়াত ওলাইছে এইবোৰ ঢেৰ চাহ কেইটা কেনেকুৱা লাগিলে নাও চলাই হে ভাল লাগিলে বাহ বাহ চাহ বাগান ইয়ে কি চাহ চাহ ফটোচোন চুচু কৈছিলে দেখাচোন কেইটা খাইছে স্পীড বাবু এইটো কেনেকুৱা অভিজ্ঞতা ঐ নাও চলাই অভিজ্ঞতাটো কেনেকুৱা অভিজ্ঞতা বহুত ভাল লাগিলে কিন্তু দেই তাৰপিছত চুচু কৰি দিলে যে উঠি আছো ভয় লাগিলে যে মই পাইছো মই লগালগ আহি আকৌ চুচু ভয়তে চুচু ওলাই গ'ল সাজু চন্দ্ৰবাবত হৈ কেনে আমাৰ সাজু হোৱা নাই হিলাই দিব কোনে তই অভিজ্ঞতাটো পোৱা নাই মানে কি হ'ল কৈছ নেকি বাই বাই এতিয়া ক'ত যাওঁ বাই বাই পুনৰ এটা ভিডিঅ'ত লগ পাম বাই বাই পুনৰ ভিডিঅ'ত লগ পাম পিছত অঁ কোলা কোন যা বাই বাই পুনৰ পিছত ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি কওঁ ক'ত ইউটিউবত छोटी बच्ची हो क्या বাই तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम मुझे नहीं पता बस क्लिक हो जाना चाहिए।